নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 6 গভৰ্ণমেণ্ট স্কুলৰ সমাজ বিজ্ঞানৰ পাঠ নং 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস নৱপ্ৰস্তৰ যুগ। আজি আমি এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। হ'ব, গতিকে যিসকলে ভিডিঅ'টি চাই আছা, ভিডিঅ'টি তোমালোকে শেষলৈকে চাই যাবা। লগতে তোমালোকে প্ৰশ্ন উত্তৰসমূহ বহীত লিখাৰ ব্যৱস্থা কৰিবা। হ'ব, অনুশীলনী আৰম্ভ কৰাৰ আগতে তোমালোকক কৈছোঁ যে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। লগতে তোমালোকৰ বন্ধু বান্ধৱীক ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা। হ'ব, চোৱা, প্ৰশ্নাৱলীৰ মাজলৈকে আহিছোঁ। অনুশীলনী 1 নম্বৰ আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন আছে সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল? চোৱা, কি হ'ব? সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন আদিম মানুহে কিদৰে অতি কষ্ট কৰি খোৱা বস্তু সংগ্ৰহ কৰিব লগা হৈছিল সেই বিষয়ে বুজাইছিল। আকৌ এবাৰ কৈ দিছোঁ, সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন আদিম মানুহে কিদৰে অতি কষ্ট কৰি খোৱা বস্তু সংগ্ৰহ কৰিব লগা হৈছিল সেই বিষয়ে বুজাইছিল। ইয়াৰ পিছত আছে খ নম্বৰ। চোৱা, আদিম মানুহে হাবিত পোৱা ফল মূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল? আদিম মানুহে হাবিত পোৱা ফল মূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল? চাবা, আদিম মানুহে হাবিত পোৱা ফল মূলৰ গছবোৰৰ বিষয়ে লক্ষ্য কৰিছিল যে কেনেকৈ গুটিৰ পৰা নতুন গছ গজে, ফল মূল দিয়া গছ গছনিবোৰ ক'ত বেছিকৈ গজে ইত্যাদি। হ'ব, আদিম মানুহে হাবিত পোৱা ফল মূলৰ গছবোৰৰ বিষয়ে লক্ষ্য কৰিছিল যে কেনেকৈ গুটিৰ পৰা নতুন গছ গজে, ফল মূল দিয়া গছ গছনিবোৰ ক'ত বেছিকৈ গজে ইত্যাদি। হ'ব, ইয়াৰ পিছত আছে গ নম্বৰ। চোৱা, প্ৰশ্ন খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল? গ নম্বৰ প্ৰশ্ন। চোৱা, খেতি কৰাৰ বাবে আদিম মানুহে শিল, জীৱ জন্তুৰ হাড়, দাঁত আৰু কাঠ আদিৰে সঁজুলি তৈয়াৰ কৰিছিল। খেতি কৰাৰ বাবে আদিম মানুহে শিল, জীৱ জন্তুৰ হাড়, দাঁত আৰু কাঠ আদিৰে সঁজুলি তৈয়াৰ কৰিছিল। ইয়াৰ পিছত আছে খ নম্বৰ। চোৱা, কি আছে প্ৰশ্ন আদিম মানুহে কি কি কাৰণে জীৱ জন্তু পুহিছিল? খ নম্বৰ প্ৰশ্ন, আদিম মানুহে কি কি কাৰণে জীৱ জন্তু পুহিছিল? চোৱা, আদিম মানুহে ঘৰ পহৰা দিয়া, চিকাৰত সহায় কৰা, কৃষি আৰু যাতায়াত ইত্যাদিৰ সুবিধাৰ্থে জীৱ জন্তু পুহিছিল। হয়, আদিম মানুহে ঘৰ পহৰা দিয়া, চিকাৰত সহায় কৰা, কৃষি আৰু যাতায়াত ইত্যাদিৰ সুবিধাৰ্থে জীৱ জন্তু পুহিছিল। হ'ল, ইয়াৰ পিছত আছে 19 নম্বৰ প্ৰশ্ন। চোৱা, চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল? চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল? চাবা, চকাৰ ব্যৱহাৰে আদিম মানুহক এঠাইৰ পৰা আন ঠাইলৈ খোজ কাঢ়ি যোৱাৰ কষ্ট দূৰ কৰাৰ লগতে গধুৰ বোজা কঢ়িওৱাৰ কষ্টও দূৰ কৰিছিল। হয়নে? চকাৰ ব্যৱহাৰে আদিম মানুহক এঠাইৰ পৰা আন ঠাইলৈ খোজ কাঢ়ি যোৱাৰ কষ্ট দূৰ কৰাৰ লগতে গধুৰ বোজা কঢ়িওৱাৰ কষ্টও দূৰ কৰিছিল। এইটো হৈছে 19 নম্বৰৰ উত্তৰ। হ'ব, ইয়াৰ পিছত আছে প্ৰথম 6 নম্বৰ। চোৱা, গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল? গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল? চোৱা, প্ৰথম গাঁৱত দলবদ্ধভাৱে
বসবাস কৰাৰ পৰা আদিম মানুহৰ নিৰাপত্তা আৰু সহায় সহযোগিতা নিশ্চিত হৈছিল। গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ নিৰাপত্তা আৰু সহায় সহযোগিতা নিশ্চিত হৈছিল। হ'ব, ইয়াৰ পিছত আছে ২২ নম্বৰ চোৱা। আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? চোৱা, আদিম মানুহে ৰন্ধা বঢ়া আৰু খাদ্য মজুত ৰাখিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। হয়নে? আদিম মানুহে ৰন্ধা বঢ়া আৰু খাদ্য মজুত ৰাখিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। হ'ল, এইখিনি আছিল তোমালোকৰ আচলতে এই অধ্যায়টিৰ, হয়নে? 11 অধ্যায়টিৰ প্ৰশ্ন উত্তৰ 1 নম্বৰৰ। বাকীবিলাক তোমালোকক নালাগে, 2 নম্বৰ 3 নম্বৰ এইবিলাক তোমালোকক নালাগে। হ'ব, গতিকে যিসকলে ভিডিঅ'টো চালা প্লিজ তোমালোকে আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। হ'ব।